জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছোঁ। এটি শব্দ আপোনালোকে সকলোৱে জানে আৰু সেই শব্দটো হৈছে টেট। টেট পাছক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ কথা বতৰা হৈ থাকে আৰু এইকেইদিন আপুনি যদি সামাজিক মাধ্যমত প্ৰৱেশ কৰে, সামাজিক মাধ্যমত কেইবাগৰাকীও 2019 চনৰ টেট পাছ কৰা শিক্ষক শিক্ষয়িত্ৰী শব্দটো এইকাৰণে কৈছোঁ কাৰণ তেওঁলোকৰ বহুতেই ব্যক্তিগত বিদ্যালয়ত এতিয়া শিক্ষকতা কৰি আছে। বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে সেইসকলৰ পৰা আৰু অভিযোগৰ মূল কাৰণটোৱে হ'ল বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে অক্টোবৰত আকৌ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। 2019 চনত যি টেট পৰীক্ষা অনুষ্ঠিত হৈছিল তাত প্ৰায় কেইবা হাজাৰৰ ভিতৰত এতিয়াও 12ৰ পৰা 15,000 টেট উত্তীৰ্ণ যুৱক যুৱতীয়ে আজিৰ তাৰিখতো সংস্থাপন পোৱা নাই। সেইসকলৰ মূল কথাষাৰ হ'ল যে 2019 টেটত যিসকল পাছ কৰিছিল, উত্তীৰ্ণ হৈছিল, সেইসকলৰ 12-14 হাজাৰৰ এই পৰ্যন্ত নিযুক্তি নাই হোৱা। তাৰপিছতো আকৌ নতুনকৈ টেট কিয় পাতিবলগীয়া হ'ল? আৰু এই প্ৰশ্নটোৰ লগত এই কথাষাৰে জড়িত হৈ পৰে টেটক কেন্দ্ৰ কৰিও চৰকাৰে এক চমক দিব বিচাৰিছে নেকি? শিক্ষা বিভাগে কৰিবলগীয়া আৰু বিশেষ কাম নাই, গতিকে টেট পাতি যুৱক যুৱতীসকলক আকৰ্ষণ কৰিব খুজিছে নেকি? আৰু সেই আকৰ্ষণ কৰিব বিচাৰিবলৈ যাওঁতে যিসকল টেট পাছ কৰি আজি বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে সেইসকল তেনেকৈয়ে থাকি যাব নেকি? সি আটাইতকৈ ডাঙৰ প্ৰশ্ন। সেইবাবে আজি আপোনালোকৰ সন্মুখত টেট পাছ। বিষয়টো আলোচনা কৰিবলৈ আজি মোৰ সৈতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। মই প্ৰথমতে চিনাকি কৰাই দিছোঁ শৰৎ গগৈ, কাৰ্যকৰী সভাপতি, স্বাগতম জনাইছোঁ। ইন্তাজুল আলী, তেওঁ উপদেষ্টা, স্বাগতম জনাইছোঁ। কৰ্ণনাথ, তেখেত সদস্য, চয়নিকা বৰা সহ সম্পাদিকা আৰু কাৰ্তিক নাথ উপদেষ্টা। ইয়াৰ লগতে নগাঁও, তিনিচুকীয়া, তেজপুৰ আৰু মাজুলীত 2019 চনৰ যি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি ইতিমধ্যে প্ৰস্তুত হৈছে আৰু তাৰ উত্তীৰ্ণসকলৰ কিছু অংশ তাৰ মাজতো থাকিব। মই প্ৰথমতে শৰৎ গগৈৰ পৰা আৰম্ভ কৰিছোঁ। যথেষ্ট চৰ্চা হৈ আছে এইকেইদিন সামাজিক মাধ্যমত, বিভিন্নজনে আমাকো ব্যক্তিগতভাৱে অনুৰোধ জনাইছে। মূল কথাটো কি শৰৎ গগৈ? প্ৰথমেই মই আপোনাৰ লগতে সমূহ NKTVৰ পৰিয়ালবৰ্গক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক মনৰ কথাখিনি ক'বৰ কাৰণে, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ দুখ দুৰ্দশাবিলাক দাঙি ধৰিবৰ কাৰণে আপোনালোকে আমাক এখন মঞ্চ দিছে, তাৰ কাৰণে। এতিয়া আমাৰ কথাটো হৈছে আমি 2019 চনত টেট পাছ প্ৰাৰ্থী, অৰ্থাৎ 2019 চনত আপোনালোকে জ্ঞাত যে প্ৰায় 4,000 প্ৰাৰ্থীয়ে টেটত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত কেৱল 8% প্ৰাৰ্থী, অৰ্থাৎ 34,000 মান প্ৰাৰ্থীহে উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক শাখাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। 4 লাখৰ ভিতৰত আমি 34,000, 34,000 মান পাছ কৰিছিলোঁ। তাৰ ভিতৰত আমাৰ আছিলে ধৰক উচ্চ প্ৰাথমিক আৰু প্ৰাথমিক শাখাৰ দুয়োটা শাখাত। তাৰপিছত চৰকাৰে 2020 চনৰ জানুৱাৰী মাহত এটা বিজ্ঞাপন আমাক মোকলাই দিছিল আৰু 2020 চনৰে ছেপ্টেম্বৰ মাহত অন্য এটা বিজ্ঞাপন মোকলাই দিছিল। আৰু এই দুইটা বিজ্ঞাপনত আমি আবেদন কৰিছিলোঁ যদিও যথেষ্ট বিসংগতিপূৰ্ণ হৈছিল আবেদন কৰোঁতে, যাৰ কাৰণে আমি বহুত ক্ষেত্ৰত অতি কম নম্বৰতে হয়তো বহুতে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। ইয়াৰ মূল কাৰণটো হৈছে 2020 চনৰ প্ৰথমটো বিজ্ঞাপনত তেওঁলোকে চিটেট প্ৰাৰ্থীসকলক আবেদনৰ যিটো সুযোগ দিছিল তাৰ পৰা 90%তকৈ অধিক চিটেট প্ৰাৰ্থীয়ে আবেদন কৰাৰ লগতে ভাৰতৰ অন্য ৰাজ্যৰো বহুতো চিটেট প্ৰাৰ্থীয়ে আবেদন কৰিছিল, যাৰ কাৰণে আমাৰ অসম টেট উত্তীৰ্ণ 2019 চনৰ কেৱল 10% মান প্ৰাৰ্থীহে তাত নিযুক্তি পাবলৈ সক্ষম হয়। তাৰ পাছত আপোনালোকে জ্ঞাত যে আমি বাৰে বাৰে এটা কথা 2020 চনৰ ছেপ্টেম্বৰ মাহৰ বিজ্ঞাপনত আমি এটা কথা সদায় কৈ আছিলোঁ যে সেইটো হৈছে বিসংগতিপূৰ্ণতাৰ কথাতে অভাৰলেপিঙৰ কথাটো।
এজন প্ৰাৰ্থীয়ে প্ৰাথমিক উচ্চ প্ৰাথমিক SSকে আদি কৰি আৰু হাইস্কুল পৰ্যন্ত তেওঁলোকে নিযুক্তি পাবৰ কাৰণে সক্ষম হৈছিল অৰ্থাৎ যিজন ব্যক্তিৰ মেধাত কেইটামান নম্বৰ বেছি আছে তেওঁ চাৰিখন নিযুক্তি পত্ৰ লাভ কৰিল কিন্তু তাৰ জৰিয়তে তেওঁ কেৱল এটা পদতহে তেওঁ নিযুক্তি ধৰক বা কোনো এখন বিদ্যালয়ত জইন কৰিছে গতিকে তেনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণৰ কাৰণে আমি প্ৰায় 12,000তকৈ অধিক প্ৰাৰ্থী ৰৈ গৈছোঁ ইয়াৰ পিছৰ কথাটো হৈছে যে চৰকাৰে আমাক নিযুক্তি দিয়াৰ আগতে কৈছিল যে যেতিয়া নতুন চৰকাৰ আহিছিল তেওঁলোকে কৈছিল যে আমাৰ পদৰ সংখ্যাতকৈ টেট পাছ প্ৰাৰ্থীৰ সংখ্যা কম গতিকে অসম টেট উত্তীৰ্ণসকলে নিযুক্তি পাবই তেনেকুৱা ধৰণৰ শিক্ষামন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কৈছে আৰু লগতে বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও এই কথাটো কৈছে আৰু আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৰ্থাৎ তেতিয়া শিক্ষামন্ত্ৰী আছিল তেখেতক লগ কৰোঁতে তেখেতে এটাই কথা কয় যে অসম টেটৰ প্ৰাৰ্থীসকলৰ কাৰণে চিন্তাৰ বিশেষ কাৰণ নাই তেওঁ তেনেকুৱা ধৰণে আমাক কৈছিল হয় কিন্তু এতিয়া আমাৰ মনত বেমেজালি লগা আৰু আমাৰ অন্তৰত আটাইতকৈ দুখ দিয়া এটা কথা হৈছে যে তেওঁলোকে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে গতিকে টেট পৰীক্ষা অনুষ্ঠিত কৰাত আমাৰ কোনো আপত্তি নাই কাৰণ তেওঁলোকে টেট পৰীক্ষা অনুষ্ঠিত কৰক আৰু তেওঁলোকে অন্য এচাম মানুহক তেওঁলোকে যদি নিযুক্তি দিব পাৰে তেতিয়াহ'লে উত্তীৰ্ণ কৰোৱাক আমাৰ তাত আপত্তি নাই কিন্তু আমাৰ আপত্তি এই কাৰণেই যে 2019 চনত আমি পাছ কৰাৰ পাছতো এতিয়া আমি প্ৰায় 12,000তকৈ অধিক প্ৰাৰ্থী বঞ্চিত হৈ আছোঁ আৰু তেওঁলোকে বৰ্তমান ঘোষণা কৰি আছে যে প্ৰায় LP আৰু UP মিলাই অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত তেওঁলোকে 10,000 পদৰ তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিব সেই 10,000 বিজ্ঞাপনত আমি পাছ কৰি থকা সকলেই নোসোমাওঁ কাৰণ আমাৰ কাৰণে পদবিলাক কম হয় 2-4,000 টকা থাকি যায় তাৰ ভিতৰতো আকৌ তেওঁলোকে আকৌ এবাৰ টেট পাতি আচলতে কাক নিযুক্তি দিব বিচাৰিছে সেই কথাটো আমি বুজাত অসুবিধা হৈছে কাৰণ শিক্ষামন্ত্ৰী মহোদয় যেতিয়া কৈছে যে মানে হেৰি কৰিবৰ কাৰণে টেট পাতিবৰ কাৰণে তেওঁলোকে তেতিয়াহে টেট পাতে অসম চৰকাৰে যেতিয়া তেওঁলোকক শিক্ষকৰ প্ৰয়োজন হয় আৰু তেওঁলোকৰ পদবিলাক যেতিয়া খালী হয় তেতিয়াহে তেওঁলোকে টেট পাতো বুলি কৈছে সেইটো হিচাপত আমি যেতিয়া টেটত উত্তীৰ্ণ হৈছোঁ আৰু আপুনি ব্যৱধানটো মনত ৰাখিব 7 বছৰৰ পাছত সাধাৰণ টেট 2012 চনৰ পৰা 2019 চনৰ ভিতৰত সাধাৰণ টেট হৈছে গতিকে সেইখিনি সময়ত আমি পাছ কৰিছোঁ তাৰ পাছত সেইখিনি সময়ত পাছ কৰাৰ পাছতো তেওঁলোকে আমাক নিযুক্তি দিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰি নতুনকৈ টেট পাতি তেওঁলোকে আচলতে কি দেখুৱাব বিচাৰিছে সেইটো কথা আমাৰ আচলতে মোৰ এনেকুৱা লাগিল আপোনালোক এতিয়া মানে আউটডেটেড টেট উত্তীৰ্ণ নেকি তেনেকুৱা যেন হৈছে আমাক আচলতে আউটডেটেড আৰু আমি মানে মেধাৰ ভিতৰত নপৰা টেট উত্তীৰ্ণ বুলি আমাক শিক্ষামন্ত্ৰী মহোদয়ে বাৰে বাৰে আমাক ইটিকিং সূচকে মন্তব্য প্ৰকাশ কৰা আমি কাৰ্তিক নাথে কি অনুভৱ কৰিছে উপদেষ্টা কাৰ্তিক নাথে কি অনুভৱ কৰিছে আপোনাৰ কথাষাৰ শুনিম কিন্তু তাৰ আগত মই অকণমান নগাঁৱলৈ যাব খুজিছোঁ সতীৰ্থ সাংবাদিক তপন কুমাৰ বৰা উপস্থিত আছে সমগ্ৰ অসমত 12ৰ পৰা 15,000 টেট উত্তীৰ্ণ 2019 চনৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি ইতিমধ্যে তৈয়াৰ হৈছে আৰু তাত 12ৰ পৰা 14-15,000 টেট উত্তীৰ্ণসকল আছে যাৰ অন্ধকাৰ হৈ পৰিছে এই সময়ত জীৱনৰ সন্মুখত অন্ধকাৰ আহি পৰিছে কাৰণ চৰকাৰে নতুনকৈ টেট পাতিব নতুনকৈ চাকৰি দিব 10,000 চাকৰি ইতিমধ্যে দিয়াৰ কথা ঘোষণা কৰিছে থকা এই 14,000 এক প্ৰকাৰ আউটডেটেড হৈ পৰিছে তপন কুমাৰ বৰা কি কয় নগাঁৱত টেট উত্তীৰ্ণসকলে মই জানিব বিচাৰিম নিশ্চিত ৰূপত অনুপম মোৰ পিছফালে থকা এইসকল হ'ল 2019 চনত অনুষ্ঠিত টেট পৰীক্ষাত উত্তীৰ্ণ একাংশ নিবনুৱা যুৱক যুৱতী আৰু এওঁলোকৰ ঘৰ নগাঁৱত আৰু তেওঁলোক এতিয়া আশাহত হ'ব নেকি তাৰ আশংকাত কিন্তু এওঁলোক ভোগা পৰিলক্ষিত হৈছে গতিকে তেওঁলোকৰ প্ৰতিক্ৰিয়া আছে মই তেওঁলোকৰ পৰাই পোনে পোনে তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ টেট অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাক লৈ তেওঁলোক আশাহত হ'ব নেকি তাক তেওঁলোক সংকৃত হৈ পৰিছে কি ক'ব বিচাৰে মই তেওঁলোকৰ পৰাই জানিব বিচাৰিম কি ক'ব বিচাৰে আপুনি নমস্কাৰ সঁচাকৈ আজি আমি খুব ক্ষোভিত হৈ লৈ পেলাই আশাহত হৈ লৈ পেলাই খুব দুখত আমি এনেকৈ ওলাই আহিবলগীয়া হৈছে যে যেতিয়া মুখ্যমন্ত্ৰী মহোদয় চৰকাৰ গঠন কৰা নাছিলে তাৰ আগতে আমাক সকলোকে নিশ্চিতভাৱে কৈছিলে যে যেতিয়া আমি চৰকাৰ গঠন কৰিম আমাক চৰকাৰ গঠন কৰাত সহায় কৰক আৰু চৰকাৰ গঠন কৰাৰ পিছতে আমি 3 মাহৰ ভিতৰত থাৰ্ড ফেজটোক 2019ৰ পাছ কৰি থকা থাৰ্ড ফেজটোক আমি নিযুক্তি দিম কিন্তু এতিয়া আমাক যেতিয়া নিযুক্তিৰ সময় আহিছে তেতিয়া আমাক কৈছে যে আমাক নতুনকৈ আকৌ টেট দিয়ক কিন্তু আমি নতুনকৈ টেট দিবলৈ হ'লে নতুন চামৰ সৈতে আমি ফেৰ মাৰিবলৈ নোৱাৰোঁ লগতে 2019 চনত যিসকলে পাছ কৰি থৈছে তেওঁলোকৰ ইতিমধ্যে বয়স যাওঁ অৱস্থা আমি 10-15 বছৰ আগতে হাই ছেকেণ্ডেৰী
পাছ কৰি থৈছোঁ। এতিয়া আমাৰ বয়স যাওঁ যাওঁ অৱস্থাত আমি এতিয়া যদি নিযুক্তি নাপাওঁ আমি ঘৰ সংসাৰ চলাম কেনেকৈ? আমি সকলোৱে এটা আশা পুহি ৰাখিছিলোঁ যে আমি টেট পাছ কৰিছোঁ, গতিকে আমাক চৰকাৰে নিশ্চয় আমাক চৰকাৰী চাকৰি এটাৰ সুবিধা দিব। কিন্তু আমাক অভাৰলেপিং কৰি লৈ পেলাই 2019 চনত যিসকলক নিযুক্তি দিলে, তাৰপিছত আমি মাত্ৰ 8% পাছ কৰাৰ পিছত আমি আধাখিনি আমি চাকৰি নাপালোঁ, আমি নিযুক্তি নাপালোঁ আমি আধাখিনি। গতিকে আমি আধাখিনি নিযুক্তি নোপোৱাৰ পিছত এতিয়া যদি আমাক নতুনকৈ আকৌ টেট দিবলৈ দিয়ে, তেতিয়াহ'লে আমি সেই নতুনখিনিৰ সৈতে আমি ফেৰ মাৰিবলৈ নোৱাৰিম। আৰু ফেৰ মাৰিবলৈ নোৱাৰাৰ ফলত আমাক যদি সেই অলংকাৰ স্বৰূপে দিয়া চাৰ্টিফিকেটখন, টেটৰ চাৰ্টিফিকেটখন লৈ যাওঁ বুলি কয়, তেতিয়াহ'লে আমাৰ অকণো দুখ নোহোৱাকৈ, অকণো দ্বিধাবোধ নোহোৱাকৈ আমি ঘূৰাই দিবৰ কাৰণে আমি ৰৈ আছোঁ। গতিকে আমি যদি চিৰঋণী হৈ ৰম, আমি শিক্ষামন্ত্ৰী মহোদয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে আমি প্ৰাৰ্থনা জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আমি চিৰঋণী হৈ ৰম। যদি আমাৰ 2019 চনত ৰৈ যোৱা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক যদি নিযুক্তি দিয়ে গোটেই জীৱন, তেতিয়াহ'লে আমি তেখেতৰ ওচৰত চিৰঋণী হৈ ৰম, কৃতজ্ঞ হৈ ৰম। আমি বিচাৰিম যে 2019 যিসকলে প্ৰাথমিক টেট উত্তীৰ্ণ হৈছিলে, প্ৰায় 8-10 হাজাৰ মানুহ আছে, এই সকল মানুহে যাতে সকলোৱে নিযুক্তি পায়। আৰু আমি বহুত কষ্ট কৰি এই টেটটো পাছ কৰিছিলোঁ, আৰু ইতিমধ্যে আমাৰ যথেষ্ট বয়স হ'ল, বয়সো বহুতৰে উকলিয়ে যাব, আৰু বহুতো দুখীয়া ঘৰৰ মানুহ DLED কৰোঁতে প্ৰায় 40-50 হাজাৰ টকা খৰচ হৈছে। তেওঁলোকে এটা আশা কৰিছিল চৰকাৰখনৰ পৰা এটা নিযুক্তি পাব, নতুন চৰকাৰখনক সহযোগ কৰিছিল। আনকি আমি যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল, তাৰপিছত আমাৰ প্ৰথম টেট কমিটিয়ে তেওঁক সাক্ষাৎ কৰিছিল, আৰু সাক্ষাৎ কৰাৰ পিছতে তেওঁ কৈছিল যে তোমালোকৰ আমি সমস্যাটো বুজিছোঁ, আমি চৰকাৰ গঠন কৰাৰ পিছতে 2-3 মাহৰ পিছতে তোমালোকক এপইণ্টমেণ্ট দিম। কিন্তু এতিয়া আমাক কিয় তেনেকুৱা কৰিছে? আমি এতিয়া ক'লৈ যাম? এতিয়া নতুনখিনিৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ, আমাৰ বয়সেও নকয় আৰু আমাৰ নম্বৰেও নকয়। এতিয়া আমি নতুনকৈ পৰীক্ষা দি আৰু তেওঁলোকৰ লগত ফেৰ মাৰা সম্ভৱ নহয়। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত পূৰা আশা আছে, তেওঁ এজন ডাইনেমিক লিডাৰ, তেওঁ যি কাম কৰিম বুলি কয় সেইটো কৰে। গতিকে আমাৰ সমস্যাটো তেখেতে বুজি পাব। মই কৰজোৰে অনুৰোধ কৰিছোঁ যে 2000 উত্তীৰ্ণ সেই আমাৰ সকলো ল'ৰা ছোৱালীখিনিক যাতে এপইণ্টমেণ্ট দিয়ে। আমি সকলো খিলঞ্জীয়া, তেওঁলোকেতো খিলঞ্জীয়াৰ কথা কয় ন, আমি গোটেইবোৰ খিলঞ্জীয়া অসমীয়া ল'ৰা ছোৱালী। গতিকে আমাক কিয় এপইণ্টমেণ্ট দিব বিচৰা নাই? আমাক কিয় বঞ্চিত কৰিছে? আমিতো চৰকাৰখনক সম্পূৰ্ণ সহযোগ কৰিছিলোঁ। গতিকে আপোনালোকে ক'ব বিচাৰিছে যে নতুনকৈ টেট অনুষ্ঠিত কৰিব নালাগে, 2019 চনত যিসকল উত্তীৰ্ণ হৈছিল তেওঁলোকক প্ৰথম নিযুক্তি দিব লাগে। হয়, আমাক প্ৰথমতে এপইণ্টমেণ্ট দি লওক, আৰু যিহেতু পোষ্ট আছে, প্ৰায় 50 হাজাৰ পোষ্ট আছে বুলি আমাৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰিছে বাজেটত, গতিকে আমাক দি পেলাই তেওঁলোকক দিব পাৰিব। আমি তেওঁলোকক টেট পতাত বিৰোধী নহয়, তেওঁলোককো দিয়ক, কিন্তু আমাক দি লওক, আমাক দি লৈ পেলাই তেওঁলোকক দিব পাৰিব, যিহেতু যথেষ্ট পোষ্ট আছে। গতিকে আমাক দি লৈ পেলাই আৰু তেওঁলোকক পোষ্ট দিব পাৰিব। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে আমি বঞ্চিত নহয়, আমাক আশা ভংগ নকৰিব। আমি নহ'লে আত্মজা দিয়াৰ বাহিৰে বেলেগ উপায় নাথাকিব। আমি বহুত দুখীয়া মানুহৰ ঘৰ, বহুত ভিতৰুৱা অঞ্চলৰ মানুহ আছে ইয়াত, বহুতো বিধৱা মহিলা আছে, ঘৰত স্বামীহীনা মহিলা আছে, তেওঁলোকে কি কৰিব? এটা আশা পাইছিল, আৰু গাঁৱৰ মানুহেও জানিছিল যে টেট পাছ কৰা মানে এটা চাকৰি পাব। গতিকে আমি যথেষ্ট ৰ'লোঁ, চৰকাৰখনে যেনেকৈ কৈছে আমি তেনেকৈ ৰৈ আছোঁ, কোনো আন্দোলন কৰা নাই আজিলৈকে। আমি গণতান্ত্ৰিকভাৱে যি ক'ব লাগে কৈছোঁ। গতিকে আমাৰ আশা যাতে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে শুনে, তাৰ বাবে আমি গভীৰ আশাৰে বাট চাইছোঁ। আমাক এটা সুদুত্তৰ দিব, আমাৰ ভৱিষ্যতটো এটা উজ্জ্বল কৰিব। নিশ্চিত ৰূপত এয়া আছিল নগাঁৱৰ একাংশ 2019 চনত উত্তীৰ্ণ হোৱা টেট উত্তীৰ্ণ নিবনুৱা যুৱক যুৱতী। তেওঁলোকে কৈছে যে নতুনকৈ টেট পতাৰ পূৰ্বে তেওঁলোকক নিযুক্তি দিব লাগে, আৰু সেই নিযুক্তিৰ পিছতহে পুনৰ টেট অনুষ্ঠিত কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু তেওঁলোকে এটাই বাৰে প্ৰতি কৈছে যে তেওঁলোকক আশা ভংগ নকৰিব, তেওঁলোকক নিযুক্তি দিয়ক, আৰু তাৰ পিছতহে পৰৱৰ্তী টেট অনুষ্ঠিত কৰক অসম চৰকাৰে। এয়া আছিল নগাঁৱৰ পৰা তপন কুমাৰ বৰা। ইতিমধ্যে সকলো জনালে। মই আকৌ আহিছোঁ কাৰ্তিক নাথৰ ওচৰলৈ। কাৰ্তিক নাথে কি তাৰ পিছৰখিনি কেনেকৈ? হয়, আমাৰ ছাৰ যিখিনি কথা কৈছে ঠিকেই আছে। তাৰমানে আমাৰ শিক্ষামন্ত্ৰীয়ে চমক দিব বিচাৰিছে। নতুনকৈ যে ঘোষণা কৰিছে এয়া হৈছে এইখন চৰকাৰৰ চমক নে? হয়, চমক। হয়। আৰু আপোনালোক আউটডেটেড। হয়। ছাৰ, এইখিনিতে মই এটা কথা কওঁ আপোনাক, সেইটো হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টেট পতাক লৈ এটা কথা ঘোষণা কৰিছে, আপোনালোকে হয়তো বিভিন্ন সংবাদ মাধ্যমত দেখিছে, যে তেওঁ কৈছে আমি নতুন চামক সুযোগ দিব বিচাৰিছোঁ, নতুনকৈ DLED BEd পাছ হোৱা প্ৰাৰ্থীসকলক, নহ'লে হেতেন শব্দ এটা থাকি যাব। কিন্তু তেওঁ লগতে এইটো কথা কৈছে, যিসকলে BEd বা DLEDত লাষ্ট ছেমিষ্টাৰত থাকিব, অৰ্থাৎ ফাইনেল ইয়েৰত থাকিব, তেওঁলোকেহে আগন্তুক টেটত অৱতীৰ্ণ হ'ব পাৰিব। আৰু আপুনি এটা কথা জানে, 2019ত যিসকলে এডমিশ্যন লৈছিল তেওঁলোকেহে এতিয়া 2021ত পাছ কৰিব। বা শৰৎ গগৈয়ে কওক, আমি নতুনক কেতিয়া আদৰোঁ? নতুনক আমি আদৰোঁ, পুৰণিক লঠিয়াই নহয়। নতুনক আমি আদৰোঁ, পুৰণিক গুৰিয়াই নহয়। পুৰণিক
জাবৰৰ দমত পেলাই নহয় হয়নে নহয় হয়, ছাৰ। আপোনালোকৰ ক্ষেত্ৰত একেই কথা হৈছে নে একেই কথা হৈছে। একদম খোলাকে কওক এইটো কথা। সম্পূৰ্ণ একেই কথা হৈছে ছাৰ আচল কথাটো তেওঁ এটা কথা কৈছে যে আমাক মেধাৰ ভিত্তিত শিক্ষক লাগে আৰু সেইটো মেধাৰ ভিত্তিত নম্বৰেৰে জোখা হৈছে কেৱল নম্বৰেৰে এতিয়া মই আজি 8 বছৰ ধৰি এখন ব্যক্তিগত বিদ্যালয়ত মই কাম কৰি আছো তেওঁ যদি মই কৰি থকা বিদ্যালয়খনত যদি তেওঁ হয়তো যদি তেওঁ জোখে যে তাৰ শিক্ষাৰ মানদণ্ড কেনেকুৱা তেওঁ হয়তো গম পালে হ'লে আৰু মোৰ দৰে বিভিন্ন জন আপোনাৰ শিক্ষকতাৰ অৰ্হতাও তাত সংযোগ হ'ল সংযোগ হৈ আছে সংযোগ হ'ল সংযোগ হৈ এইটো এটা প্লাছ পইণ্ট কেৱল নম্বৰৰ ভিত্তিত তেওঁলোকে এতিয়া মেধা বিচাৰিবলৈ গৈ আছে যি এনেকুৱা ধৰণে মেধা বিচাৰিছে কেৱল এতিয়া ধৰক নতুন প্ৰাৰ্থীসকলৰ লগত আমাৰ নম্বৰৰ তুলনা নহয় কাৰণ আমি অলপ দিনৰ আগতে পাছ হোৱা 1+1+1 দিনত আমি ডিগ্ৰী কমপ্লিট কৰা বা তাৰ কেইবছৰমানৰ আগতে যেতিয়া আমাৰ দিনত কোনো ধৰণৰ নম্বৰ নাছিল ধৰক প্ৰেক্টিকেলৰ নিচিনা নম্বৰ আমি তেনেকুৱা সময়ত পাছ কৰা গতিকে আমাৰ নম্বৰৰ লগত বৰ্তমানৰ নম্বৰবিলাকৰ যথেষ্ট পাৰ্থক্য আছে তেনে ক্ষেত্ৰত আমি কওঁ যে অন্ততঃ যিসকল এতিয়া থাকি গৈছে সেইসকল পুৰণি জাম থাকি গৈছে যাৰ নম্বৰটো আগৰ দিনত পাছ কৰা নম্বৰ বৰ্তমানৰ নম্বৰৰ লগত তুলনা নহয় তেনেকুৱা আছে আমি প্ৰাৰ্থীহে থাকি গৈছো নতুন জামে অনভিজ্ঞ হলেও কিন্তু নম্বৰৰ ভিত্তিত তেওঁলোকে সোমাই গৈ আছে চয়নিকা বৰা আপুনি সহ সম্পাদিকা আৰু যেতিয়া আপোনালোকে টেট উত্তীৰ্ণ হৈছিল কোন চনত উত্তীৰ্ণ হৈছিলে আমি ছাৰ 2019 চনত 2019 চনত 2019 চনত যেতিয়া আপুনি টেট উত্তীৰ্ণ হৈছিল আৰু আপোনাৰ মই ভাবোঁ আপোনাৰ জীৱনত এটা ডাঙৰ প্ৰাপ্তি হৈছিল আশাবাদ জাগি উঠিছিল যে হয় টেটৰ কথা কৈ আছিল মই টেট উত্তীৰ্ণ হ'লোঁ মোৰ চাকৰি এটা নিশ্চিত হ'ল সেই সময়খিনিত সেই চিন্তাটো আহিছিল তাৰপিছত কি হ'ল ছাৰ টেট পৰীক্ষা নিঃসন্দেহে আমাৰ শৈক্ষিক জগতত এটা একেবাৰে বিপ্লৱ মানে নিশ্চয় এটা ডাঙৰ বিপ্লৱ এক ডাঙৰ জাগৰণ শৈক্ষিক জাগৰণ আমি যেতিয়া টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ তেতিয়া আচলতে আমাৰ সকলোৰে মনত এটা নতুন আশাৰ মানে সঞ্চাৰ হৈছিল যে আমি শৈক্ষিক জগতখনত আমি নিজকে জড়িত কৰিব পাৰিম আৰু সমাজত আমি এজন শিক্ষক হিচাপে আমি স্বীকৃতি পাম সেই আশাৰে আমি আমাৰ যিজন বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া তেখেতৰ পৰা আমি বহুত আশা কৰিছিলোঁ যে তেখেতে অৱশ্যে নিৰ্বাচনৰ পূৰ্বে প্ৰায় ঘোষণা কৰিছিলে যে আমি বহুখিনি টেট যিখিনি পাছ কৰি আছে বা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম তেওঁ প্ৰায়ে ঘোষণা কৰা আমি শুনিবলৈ পাইছিলোঁ গতিকে সেই তেওঁৰ যিখিনি আচলতে বক্তব্য আছিল তেওঁৰ বক্তব্যসমূহৰ পৰা আমাৰ বহুত আশাৰ সঞ্চাৰ হৈছিল আৰু সেই সপোনৰ পম খেদি আমি টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু কিন্তু সময়ৰ গতিত আমি এনেকুৱা হৈ পৰিলোঁ ইতিমধ্যে শৰৎ গগৈ ছাৰে উল্লেখ কৰিছে যে আমি বঞ্চিত হ'বলগীয়া হৈছে আজি আকৌ পুনৰ নতুনকৈ টেট পতাৰ এটা সিদ্ধান্ত লোৱা হৈছে কিন্তু আমি কেনেকুৱা এটা ব্যৱস্থাৰ আমি মানে ভিক্টিমাইজ হ'বলগীয়া হৈছে আমাৰ সেই মৰ্মবেদনাটো কিন্তু শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে বুজিবলৈ সম্পূৰ্ণ অপাৰগ যেন অনুভৱ হৈছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ছাৰ নগাঁও এতিয়া আপুনি কি কৰি আছে বৰ্তমান মই এখন ব্যক্তিগত বিদ্যালয়ত কৰ্মৰত শংকৰদেৱ শিশু নিকেতনত চৰকাৰখনৰ আচল উদ্দেশ্য কি যেন লাগিছে চয়নিকা বৰা চৰকাৰখনৰ আচল উদ্দেশ্য এটা চমক প্ৰদৰ্শন কৰা যেনেই লাগে কাৰণ তেওঁলোকে যদি ইচ্ছা কৰে এইটো একো অসম্ভৱ নহয় যে খুব কম সংখ্যক প্ৰাৰ্থী আছে কাৰণ তেওঁলোকে ইতিমধ্যে বহু হাজাৰ প্ৰাৰ্থীক ইতিমধ্যে তেওঁলোকে নিয়োজিত কৰি আহিছে তেওঁলোকৰ নজিৰ আছে ছাৰ আপুনি 2017 চনত চাব 2012 চনত আৰু 2014 চনত যিটো SC টেট হৈছিল সেই গোটেইবিলাকক যিসকলে আবেদন কৰিছিল 2017 চনত তেওঁলোকে একে ৰাতিৰ ভিতৰতে নিযুক্তি দিছিল তেওঁলোকৰ এটা নজিৰ আছে চমক সৃষ্টি কৰিব পাৰে তাৰপিছত চয়নিকা বৰা ছাৰ তাৰপিছত আমি সেই যিটো সপোন দেখিছিলোঁ সেই সপোন আজি আমাৰ ভংগ হোৱাৰ পথত যেন উপক্ৰম হৈছে গতিকে আমি খুব আশা কৰিছোঁ মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ পিছতে ছেমিষ্টাৰ ছিষ্টেম হৈছিলে BA পৰ্যায়ত আমি কিন্তু 1+1+1ত আছিলোঁ TDC আমি ছিষ্টেমত আছিলোঁ সেই ছিষ্টেমত আমাৰ বৰ্তমান ছেমিষ্টাৰৰ পৰা সম্পূৰ্ণ পৃথক আছিল কিয়নো তেতিয়া আমাৰ বৰ্তমান ছেমিষ্টাৰ ছিষ্টেমৰ যিটো মাৰ্কিং পদ্ধতি আৰু তেতিয়াৰ TDCৰ ছিষ্টেমৰ যিটো মাৰ্কিং পদ্ধতি এটা আকাশ পাতল পাৰ্থক্য সেই পাৰ্থক্যটো আমি কেৱল ভুক্তভোগীহে বুজি পাওঁ মই নিজে পাইছোঁ যে মই যেতিয়া মেজৰলৈ পঢ়িছিলোঁ ছাৰ ইংলিছত তেতিয়া আমি কুৱেশ্যন আনচাৰ যেতিয়া আমি কৰিছিলোঁ বহুত লং কুৱেশ্যন আমি লিখিবলগীয়া হৈছিল 14, 16, 18 এনেকুৱা নম্বৰলৈকে আমি ছাৰ কৰিছিলোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ছেমিষ্টাৰ ছিষ্টেম আহিল তাত নম্বৰ সেই মাৰ্কিং ছিষ্টেমটো বহুত মানে ডিফাৰেঞ্চ আহিল তাত আমি এতিয়া ইমান লং কুৱেশ্যন আমি দেখিবলৈকে নাপাওঁ
খুব 6-7 মেক্সিমাম 8 হয় এনেকুৱা এটা চেঞ্জ আহিছে গতিকে আমি সেই সময়ৰ শিক্ষাৰ্থী আছিলোঁ চৰকাৰখনে কমচে কম আমাৰ সেই দুখখিনি বুজিব লাগিছিল কাৰণ তেখেতসকলো 2019 যেতিয়া আপুনি টেট পাছ কৰিছিল ই খুব আৱেগিক কথা আপুনি যেতিয়া 2019 টেট পাছ কৰিছিল মই ভাবোঁ আপোনাৰ সমগ্ৰ অঞ্চলটোৱে চয়নিকা বৰাৰ নাম সন্মুখত লৈছিল যে চয়নিকা বৰাই টেট পাছ কৰিলে হয়নে এটা বেলেগ ধৰণৰ আশা আৰু সেইটো 19ৰ কথা 20 মাত্ৰ এটা বছৰ 21ত আপোনালোক আউটডেটেড হৈ গ'ল আজি গ্লানি পাবলগীয়া হ'ল নহয় জানো কথা এসময়ত ছাৰ মই এইখিনি উল্লেখ কৰিছোঁ আমি যেতিয়া 2007 চনত যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ ছাৰ মোৰ স্কুলখনৰ পৰা মই ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ তাৰমানে সেইটো চিষ্টেম আছিল কিন্তু এতিয়া ফাৰ্ষ্ট ডিভিজন মানে কেনেকুৱা এতিয়াতো মানে ডিষ্টিংশ্যন বা তেনেকুৱা বেছি ভাগ দেখা যায় ডিষ্টিংশ্যন ষ্টাৰ এতিয়াতো ফাৰ্ষ্ট ডিভিজনৰ কোনো ভেলুৱে নাই কিন্তু মই যেতিয়া 2007 চনত ছাৰ মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া স্কুলখনৰ পৰা মই ফাৰ্ষ্ট ডিভিজন আছিলোঁ বা তেনেকৈ হায়াৰ ছেকেণ্ডেৰীটো মই ফাৰ্ষ্ট ডিভিজন আছিলোঁ আৰু সেই সময়ত সেইটোৰ ভেলু বহুত বেছি আছিল বৰ্তমান ডিষ্টিংশ্যনতকৈ কোনো গুণে কম নাছিল গতিকে সেই কথাটো মই সেইকাৰণে শিক্ষামন্ত্ৰীক মানে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমাৰখিনিৰ মনোবেদনাটো ছাৰে অকণমান বুজিলে ভাল হয় কাৰণ ছাৰো সেই সময়ৰ বা আমাতকৈ চাগে বৰ বেছি ডিফাৰেঞ্চ নহ'ব গতিকে ছাৰে বুজি পোৱাটো মই আশা কৰিছোঁ কাৰণ এতিয়া আপোনালোকে গ্লানি ল'বলগীয়া হৈছে নহয় জানো হয় ছাৰ এতিয়া ছাৰ এতিয়াতো আমাৰ ছাৰ চবেই গম পাই গৈছে যে কোন অঞ্চলটোত কোন টেট পাছ কৰিছে গতিকে স্বাভাৱিকতে আমাক এই প্ৰশ্নটো সোধা হয় যে আপোনালোকে টেট পাছ কৰিছে কিন্তু আপোনালোকৰ চাকৰি হৈছে নেকি তেতিয়া আমি বৰ দুখেৰে বা মানে বেদনাৰে আমি তেতিয়া ক'বলগীয়া হয় যে নাই হ'ব আমাৰ এতিয়ালৈকে হোৱা নাই তেতিয়া তেওঁলোকে কয় যে আপোনালোক চাগে মেৰিটত নপৰে বা তেনেকুৱা তেওঁলোকৰ এটা ইংগিত সূচক এটা মানে বক্তব্য তেওঁলোকে প্ৰদান কৰে কিন্তু আমাৰ সেই যিখিনি অন্তৰ্নিহিত কথা সেইখিনি আমি বুজি পাওঁ বা শিক্ষামন্ত্ৰীয়েও যদি অলপ গভীৰ দৃষ্টিকোণেৰে কথাখিনি অলপ মনোনিৱেশ কৰে তেতিয়া ছাৰে আমাৰ কথাখিনি বুজি পাব মানে সময় যিটো হাৰত তড়িৎ গতিত গৈ আছে যোগ্যতাৰ মাপকাঠিবিলাক সময়ে সময়ে সলনি হৈ গৈ আছে নহয় আজি 21ত যাক যোগ্যতা বুলি ভবা হৈছে যেনেকৈ 19ক আঁতৰাই পঠাইছে 21ত সোমাইছে 21ত কোনোবা সোমাব সি হয়তো 24ত আউটডেটেড হৈ যাব যদি এইটো দৃষ্টিভংগী লয় নহয় জানো গতিকে যিহেতু টেটত আপোনালোক উত্তীৰ্ণ হৈছে গতিকে আপোনালোকক কিছু অলপ পৃথক দৃষ্টিৰে চোৱাটো বিচাৰিছিল তেখেতৰ বক্তব্যসমূহত আমাক অকণমান তেনেকুৱা অলপ বক্তব্য মানে তেওঁৰ বক্তব্যখিনিত আমাক অলপ তেনেকুৱা কৰা নিচিনাই দেখা গৈছে সেই বক্তব্যৰ সবিশেষ আমি আকৌ আলোচনা কৰিম মই আকৌ কৈছোঁ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতি এক প্ৰকাৰ এওঁলোকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্বাচনৰ আগত চৰকাৰে যথেষ্ট প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিত মোৰ যিমান দূৰ মনত আছে টেট উত্তীৰ্ণ এজন যুৱক যুৱতীও বহি থাকিব নালাগে বুলি কোৱা হৈছিল সেই সময়ত কিন্তু নিৰ্বাচন পাৰ হ'ল চৰকাৰ গঠন হ'ল নতুন কাম কাজ আৰম্ভ হ'ল হঠাৎ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন টেট আয়োজন হ'ব অৰ্থাৎ চমক আয়োজন হ'ব আৰু সেই চমকত 2019ত পাছ কৰা 12ৰ পৰা 15,000 মানুহক গ্লানি জাপি দিয়া হ'ল ই কেনেধৰণৰ ভূমিকা চৰকাৰ এক ডাঙৰ প্ৰশ্ন পৰা বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ মানুহে আশা কৰে যিসমূহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিয়া হৈছিল ৰক্ষাৰ সময় এতিয়া কিন্তু সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ এখন সমিতি গঠন কৰিবলগীয়া ট্ৰেজেডিয়ে প্ৰমাণ কৰে যে প্ৰতিশ্ৰুতি দিয়া আৰু ৰক্ষা হোৱা এই দুয়োটা কাম একেলগে চৰকাৰে কৰিব পৰা নাই সেইবাবেই আজি ষ্টুডিঅ'ত এইসকল মোৰ সন্মুখত আছে 12ৰ পৰা 15,000 টেট উত্তীৰ্ণ প্ৰাৰ্থী ৰৈ আছে 19ৰ পৰা আৰু 21ত অক্টোবৰ মাহত আকৌ এবাৰ টেট পৰীক্ষা পাতিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে টেট পৰীক্ষা পতাত আপত্তি নাই পাতিবই লাগিব কিন্তু 19ত যিসকল উত্তীৰ্ণ হৈছিল মই ভাবোঁ যিহেতু সেইসকল যোগ্যভাৱে উত্তীৰ্ণ হৈছিল গতিকে তেওঁলোকক এই ধৰণে দলিয়াই পেলোৱা উচিত নহয় অন্ততঃ তেখেতসকলৰ সৈতে শিক্ষা বিভাগে চৰকাৰে আলোচনা কৰি এটা পথ উলিওৱাৰ প্ৰয়োজন আছিল নহ'লে তেওঁলোকে ভবাৰ নিচিনাকৈ লাহে লাহে টেটক লৈও মানুহৰ এক প্ৰকাৰ মানুহৰ মাজত সন্দেহৰ ভাৱ জন্ম হ'ব যে মই টেট দিম টেট মই পাছ কৰিম
টেট পাছ কৰাৰ অৰ্থ হৈছে মই শিক্ষকতাৰ চাকৰিৰ বাবে যোগ্য হ'লোঁ, কিন্তু সেই যোগ্য হোৱাৰ পিছতো মই অপেক্ষা কৰি থাকিব লাগিব, এই ধৰণৰ চিন্তা হ'ব। আমি তিনিচুকীয়াত যাব বিচাৰিছোঁ। সতীৰ্থ সাংবাদিক প্ৰাঞ্জল মোৰ লগত উপস্থিত আছে। প্ৰাঞ্জলে অকণমান তিনিচুকীয়া অঞ্চলৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কিছু মনৰ কথা জানিব বিচাৰিব আৰু সমান্তৰালভাৱে চৰকাৰৰ পৰা কি বিচাৰে সেই কথা জানিব বিচাৰিব। প্ৰাঞ্জল, মই মোৰ লগত তিনিচুকীয়া জিলাৰ আৰু ডিব্ৰুগড় জিলাৰ যি টেট উত্তীৰ্ণ কেন্দ্ৰসমূহ আছিলে 2019 তেখেতলোক আছে, তেখেতলোকৰ মনোভাৱ জানিব চেষ্টা কৰিম, তেখেতলোকৰ এই চৰকাৰৰ সিদ্ধান্তপদ থকা প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম বৰ্তমান সময়ত। মই এটা কথাই চৰকাৰক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যিহেতু নতুনকৈ টেট পাতিব লৈছে, আমি অলৰেডি 2019 টেট পাছ কৰা যথেষ্ট সংখ্যক প্ৰাৰ্থী আছোঁ, কিন্তু নতুনকৈ টেট তেওঁলোকে কাৰ বাবে পাতিব লৈছে? যিসকল DLED 4th চেমত আছে বৰ্তমান, তেওঁলোকে আগতে এডমিশ্যনৰ ৰিচিপ্ট হয়, তেওঁলোকে অলৰেডি টেটত অৱতীৰ্ণ হৈছিলেই। গতিকে তেওঁলোকক যে পুনৰাই আকৌ সেই অকৃতকাৰ্য হোৱা বা ফেইল কৰা কেণ্ডিডেটসকলক পুনৰাই তেওঁলোকে চান্স দিবলৈ বিচৰাতকৈ আমাক আমি যিহেতু অলৰেডি পাছ কৰি থৈছোঁ, গতিকে আমাক সুবিধাকণ দিয়াটোহে বেছি জৰুৰী হয় বুলি মই ভাবিছোঁ। ধন্যবাদ। আপুনি ডিব্ৰুগড় জিলাৰ পৰা আহিছে, কি ক'ব এই ক্ষেত্ৰত? ছাৰ, মই এই ক্ষেত্ৰত এটা কথা কওঁ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে প্ৰতি এটা কথা কয়, আপোনালোকে টেট চাকৰিৰ পিছতে কেলে পৰি আছে, আমাৰ অন্যান্য বিভাগতো নিযুক্তি হ'ব। কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব লওঁ যে ছাৰ, আমি ইয়াৰ আগতেও বিভিন্ন বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। 2017 চনত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা দিলোঁ, ঘৰত আহি দেখিছোঁ কুৱেশ্যন পেপাৰ ফাটিল। তাৰ পাছত আকৌ আমি APDCL পৰীক্ষা দিলোঁ, APDCL পৰীক্ষা কুৱেশ্যন পেপাৰ ফাটিল। এই দুইটা বিভাগৰ পৰীক্ষা এতিয়ালৈকে হাইকোৰ্টত গোচৰ চলি আছে ছাৰ। তাৰ উপৰি আমি 2019 চনত আকৌ পৰীক্ষা দিলোঁ ছাৰ বিভাগৰ, আমাৰ PNRD বিভাগতো আমাৰ মন্ত্ৰী নৱকুমাৰ দলৰ বংশ পৰিয়ালৰ 18জন মানুহে চাকৰি পালে। সেই বিষয়ে সোণোৱাল ছাৰে আমাৰ তদন্ত চলালে, কিন্তু তদন্ত একো ৰিজাল্ট নোপোৱাকৈ আকৌ ছাৰ SI কেলেংকাৰী সংঘটিত হ'ল। সমস্যা এটা হৈছে সমগ্ৰ। মোৰ মহিলা এগৰাকী আছে, আপুনি কি ক'ব বাইদেউ এই ক্ষেত্ৰত? ইতিমধ্যে আমি টেট পৰীক্ষাত বহু সংখ্যক যিসকল পাছ কৰিছোঁ, তাতে আমাৰ বহুতৰে বয়সো ইতিমধ্যে পাৰ হৈ গৈছে। যদি আকৌ টেট পৰীক্ষা পাতি নিযুক্তি দিবলৈ হ'লে আমাৰ বহুতৰে চাকৰি বিচৰাৰ বয়সখন নাথাকেগৈ। গতিকে সোনকালে দিলে, এতিয়াই যদি দিয়ে, নতুন চামৰ লগত আকৌ বিশেষকৈ আমি আজি বহু বছৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ, গতিকে আমাৰ পাৰ্চেণ্টেজ আৰু এতিয়া পাৰ্চেণ্টেজৰ লগত তুলনা নহয়। গতিকে তেতিয়া পাছ কৰি আমি যোৱা 19 চনত যদি পৰীক্ষাটো দি টেষ্ট পৰীক্ষা পাছ কৰিব সক্ষম হৈছোঁ, গতিকে আমাৰ যোগ্যতা আছে বুলি আমি ভাবিছোঁ। গতিকে এতিয়াৰ নতুন চামৰ ল'ৰা ছোৱালীৰ লগত আমাক কম্পিটিশ্যনত বহাই আমাক আৰু বঞ্চিত নকৰে যেন, সেইবুলি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু আমাক নিযুক্তি দিলে আমি সকলোৱে উপকৃত হ'ম। আৰু চৰকাৰলৈ এটা গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে, বয়সৰ কথা, আপুনি কি ক'ব? হয়, পোনপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2019 বৰ্ষত আমি যি টেট উত্তীৰ্ণ হৈছিলোঁ, তাৰে সৰহ সংখ্যকে আমি এতিয়াও বঞ্চিত হৈ আছোঁ। চৰকাৰে যি উল্লেখ কৰিছে 21 চনত অসম টেট উত্তীৰ্ণ আকৌ নতুনকৈ আয়োজন কৰিব বিচাৰিছে, সেই হেতুকে আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। যিহেতু আমি গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী ইতিমধ্যে বাদ পৰি আছোঁ, সেই হেতুকে আমাক নিযুক্তি ব্যৱস্থা কৰি পুনৰাই টেট পাতক, সেইটোৱে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। অনুপম, এয়াই আছিল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা যি টেট উত্তীৰ্ণ 2019 চনত টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহ নাছিলে, তেখেতলোকে বঞ্চিত হৈ আছে। তেখেতলোকে সেই দাবী কৰিছে যে ইতিমধ্যে তেখেতলোকে 19 চনৰ যিসকল উত্তীৰ্ণ হ'ল, তেখেতলোক সংস্থাপন কৰাৰ পাছতহে হয়তো 2021 চনত নতুন পৰীক্ষাত যিসকল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আছে, সেই সিদ্ধান্ত চৰকাৰে লওক। এয়া আছিল আপোনালোকৰ সন্মুখত প্ৰাঞ্জল। আমি তিনিচুকীয়াৰ পৰা আপোনালোকক তেজপুৰলৈ এইবাৰ লৈ গৈছোঁ। তেজপুৰতো একেই পৰিৱেশ পৰিস্থিতি। মই আগতেই কৈছোঁ, সমগ্ৰ অসমত 12,000 পৰা 15,000 2019 টেট উত্তীৰ্ণ যুৱক যুৱতী আছে। সেইসকলে কোনোবাই ব্যক্তিগত খণ্ডত এতিয়াও শিক্ষকতাৰ চাকৰি কৰি আছে, কোনোবাই আন ব্যৱসায় কিবাকৈ চলাই আছে, আৰু কিছু টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অৱস্থা একেবাৰে ভয়াৱহ। মাথো অপেক্ষা। নিৰ্বাচনৰ সময়ত তেওঁলোকে অকণমান আশাবাদ জন্ম হ'ল যে নিৰ্বাচনত এইবাৰ যদি বিজেপি আহে তেতিয়াহ'লে আমাৰ চাকৰি নিশ্চিত। প্ৰতিশ্ৰুতিও সেইধৰণে দিয়া হৈছিল, প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে হ'লেও দিয়া হৈছিল। আৰু এতিয়া সেইসকলৰ সন্মুখত আকৌ এবাৰ চৰম নিৰাশা। তেজপুৰত আমাৰ অশ্বিনী বৰা উপস্থিত আছে, আমাৰ সতীৰ্থ সাংবাদিক। তেজপুৰত তেনে উত্তীৰ্ণ প্ৰাৰ্থীৰ এইবাৰ মনৰ কথা শুনি লওক।
হয় অনুপম, মই এই মুহূৰ্তত তেজপুৰত উপস্থিত আছোঁ আৰু মোৰ লগত যথেষ্ট সংখ্যক টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল আছে, কিন্তু তেখেতসকলে চাকৰিৰ পৰা বঞ্চিত হৈ আছে। আৰু তেখেতসকলৰ ওচৰলৈ যাম, মই প্ৰথমতে এবাৰ দৃশ্যটো দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। এইসকল প্ৰাৰ্থী হৈছে টেট উত্তীৰ্ণ প্ৰাৰ্থী, কিন্তু এই মুহূৰ্তত তেখেতসকলে কিন্তু চাকৰি পোৱা নাই। বিভিন্ন সময়ত যিসমূহ টেট পৰীক্ষা অনুষ্ঠিত হৈছিলে, সেই অনুষ্ঠিত পৰীক্ষাসমূহত তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। উত্তীৰ্ণ হোৱাৰ পিছত কিন্তু তেখেতসকলে আজি পৰ্যন্ত তেখেতসকলে চাকৰি পোৱা নাই। কি ক'ব এই মুহূৰ্তত? আপুনি যিহেতু টেট উত্তীৰ্ণ হ'ল, আপুনি চাকৰি পোৱা নাই এতিয়ালৈকে, কি ক'ব? চৰকাৰক কি জনাব? প্ৰথমতে মই NKTVৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিহেতু আমি সকলোৱে একোজন শিক্ষক হোৱাৰ যোগ্য, গতিকে মানে তেওঁলোকে যে বয়সৰ মানে ভিত্তিত মানে এপইণ্টমেণ্টবোৰ যাতে দি দিয়ে, আমাক এটা মানে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিয়ে। গতিকে ইমানেই মোৰ চৰকাৰলৈ আহ্বান। হয়, এইটো সন্দৰ্ভত মই প্ৰথমতে আপোনালোকৰ NKTVসমূহ কৰ্মকৰ্তাসকলক আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক হৈ পেলাই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এইকণ যে সুবিধা দিছে ক'বলৈ, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এটা কথা, টেট মানে চাকৰি নহয়, শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ আছে, কিন্তু আচলতে টেট পাতিছে কেলৈ? শিক্ষকৰ মানে যোগ্যতাটো হেৰি কৰিছে কেলৈ, পাতিছে কেলৈ? তেওঁলোকে যদি দিবই নোৱাৰে, তেতিয়াহ'লে এই নিবনুৱা সংখ্যা যদি বাঢ়ি গৈ নাথাকিব। আৰু আমাৰ আচলতে এটাই ভুল হ'ল নেকি, যে আমি আজিৰ পৰা 10-15 বছৰ আগতে মানে পাছ কৰিলোঁ, সেইটো কাৰণে আজি আমাৰ এইটো অৱস্থা নেকি? কাৰণ সেইখিনি সময়ৰ মূল্যায়ন ব্যৱস্থা আজিৰ লগত সম্পূৰ্ণ বেলেগ। যিহেতু আজিৰ ল'ৰা ছোৱালী হয়তো 80% চাব পাৰে, কিন্তু সেই আমাৰ অভিজ্ঞতাখিনিৰ লগত তেওঁলোকৰ হয়তো মিল নাথাকিব পাৰে। সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ যে চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ নিচিনা মানুহৰ মুখলৈ চাই, বয়সৰ মানে হেৰি চাই লৈ পেলাই তেওঁলোকে যে নিযুক্তি প্ৰদান কৰে। টেট মানে চাকৰি বা নিযুক্তি নহয় বুলি শিক্ষামন্ত্ৰীয়ে কৈছে, কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে সদৌ অসম টেট 2019 বৰ্ষৰ ফালৰ পৰা মই NKTV সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ছাৰে এতিয়ালৈকে কৈ আছে টেট মানে চাকৰি নহয়। কিন্তু যদি টেট মানে চাকৰি নহয়েই, তেনেহ'লে তেওঁলোকে টেট কিহৰ কাৰণে পাতি আছে? নিশ্চয় তেওঁলোকে প্ৰতি বছৰে যিসকল তেওঁলোকে কৈ আছে, চৰকাৰখনে কৈ আছে যে প্ৰতি বছৰে আমাৰ 6,000 বা 4,000 শিক্ষক আমাৰ খালী হৈ থাকে, পদ খালী হৈ থাকে। তেনেস্থলত যদি তেওঁলোকে টেট পাতি এই পদসমূহ আচলতে তেওঁলোকে পূৰণ কৰিবলৈ বিচাৰিছে, কিন্তু যদি তেওঁলোকে টেট পৰীক্ষাৰ মাধ্যমেৰে আচলতে শিক্ষকসকলক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটো তেওঁলোকে বাছনি কৰিছে। যদি টেট মানে চাকৰিয়ে নহয়, তেনেহ'লে তেওঁলোকে টেট পতাৰ কোনো আচলতে উদ্দেশ্য নাই বুলি মই ভাবোঁ। মই এটা কথা ক'ব বিচাৰোঁ, 2012 চনৰ পিছত আপোনালোকে চবেই জানে যে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী থাকি গৈছিল, তেওঁলোকৰ কাৰণে একে ৰাতিৰ ভিতৰত 40,000 ষ্টেট পুলৰ পোষ্ট ক্ৰিয়েট কৰি তেওঁলোকক একে ৰাতিৰ ভিতৰত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। আমাৰ ক্ষেত্ৰত বঞ্চনা কিয়? আমি কি টেট উত্তীৰ্ণ নহয়? আমাক গভৰ্ণমেণ্ট নটিফিকেশ্যনৰ আণ্ডাৰত মোৰ ঘৰ মিছামাৰী, মই মিছামাৰীৰ পৰা গহপুৰ গৈ মই DLEডৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ 18 মাহত। কিমান কষ্ট কৰিছোঁ। এতিয়া ৰণোজ পেগু ছাৰে কৈছে যে কোৱালিটিৰ কথা কৈছে। অকল এটা পদত নিযুক্তি হ'বৰ কাৰণে পাৰ্চেণ্টেজেই গুৰুত্বপূৰ্ণ কথা নেকি? যদি আমাৰ কোৱালিটিয়ে নাছিলে, আমি টেট পৰীক্ষা কেনেকৈ পাছ কৰিলোঁ? শিক্ষকৰ যোগ্যতা পৰীক্ষাত যিহেতুকে আমি উত্তীৰ্ণ হৈছোঁৱেই, আমি একোজন শিক্ষক হ'বলৈ যোগ্য প্ৰাৰ্থী। গতিকে মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক আজি কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ ইতিমধ্যে বয়স যাওঁ 40ৰ দেউনা আমি পাৰ হৈছোঁৱেই। গতিকে আৰু যি 2 এবছৰ আছে, সেই দিনখিনিত আমাক চাকৰি এটা কৰাৰ সুযোগ দি আমাক যেন জীয়াই থাকিবলৈ সহায় কৰে। মই সেইখিনিয়ে প্ৰাৰ্থনা জনাইছোঁ তেখেতসকললৈ। হয় অনুপম, এইসকল আছিল টেট পৰীক্ষাত উত্তীৰ্ণ যিসকল প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকল আছিলে। আৰু এই প্ৰাৰ্থীসকলে এটাই কথা কৈছে যে তেখেতসকলক অতি সোনকালে নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাইছে। তেখেতসকলে এটাই কথা কৈছে আৰু সেই কথাটো মানি ল'ব লাগিব যে তেখেতসকলৰ যি দেওনা, তেখেতসকলৰ 40ৰ সকলোবিলাক পাৰ হৈছে আৰু 2 এবছৰৰ পিছত হয়তো তেখেতসকলে চাকৰি যি পোৱাৰ যি যোগ্যতা সেইটো নাথাকিব। গতিকে অতি সোনকালে তেখেতসকলক টেট পৰীক্ষাত যিহেতু উত্তীৰ্ণ হৈছে, তেখেতসকলক নিযুক্তি দিবৰ বাবে আজি ইয়াৰ পৰা দাবী জনাইছে। এয়া আছিল অশ্বিনীৰ পৰা। উভতি আহিছোঁ আকৌ এবাৰ ষ্টুডিঅ'লৈ। ষ্টুডিঅ'ত 5গৰাকীকৈ টেট উত্তীৰ্ণ, অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। মই আৰু কৰ্ণ নাথাই কিবা ক'ব খোজে? হয়, মই যেতিয়া কৰ্ণৰ ঘৰত ক'ত? ঘৰ পুথিমাৰীত, ৰঙীয়া পুথিমাৰী। মই যেতিয়া 2019 চনত টেট পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ, তেতিয়া আমাৰ গাঁওখনত
চাৰিওফালে কথাটো খবৰটো বিয়পি পৰিছিল, মানুহবিলাকে কৈছিল যে ভালে হ'ল দেই। আমাৰ ঘৰখন একেবাৰে মানে দুখীয়া ঘৰৰ মানুহ মই, দেউতা মাই এই অমুকত চলিটো এইবাৰ টেট পাছ কৰিলে। হয় তেনেকৈ সিফালে যাওঁ, সিফালে সোধে ভাল হৈছে দে বাবা, ভাল হ'ব ঘৰখন কিবাকৈ ভালকৈ ধৰিব পাৰিবি। দেউতাও বৰ কষ্ট কৰি, মায়ে কষ্ট কৰি পঢ়াই শুনাই মোক ডাঙৰ কৰিলে। আশা কৰিছোঁ যে চাকৰি এটা পাই ঘৰখন যাতে ধুনীয়াকৈ মই চলাই নিব পাৰিম, বা মা দেউতাৰ অসুখ বিসুখ বা মা দেউতাৰ বৃদ্ধকালত সেৱা কৰিব পাৰিম। তেনেকৈ মই ভাবিছিলোঁ, বহুত আশা কৰিছিলোঁ আৰু আশা কৰি টেট পৰীক্ষা দিছিলোঁ আৰু সেইমতে আমি পাছো হৈছিলোঁ। আমাৰ প্ৰায় 4 লাখৰ ভিতৰত 34-35 হাজাৰমান কেণ্ডিডেট পাছ হৈছিল আৰু ইমান সহজো নাছিল টেট পৰীক্ষা উত্তীৰ্ণ। 4 লাখৰ ভিতৰত 36 হাজাৰে পাছ কৰিছে, ইমান সৰু কথা নহয় কথাষাৰ। LP UP দুইটা মিলি আৰু ইমান সহজ পেপাৰো নাছিল যে আমি কিবা মানে সহজতে পাছ হৈ যাব পাৰিম। বহু মানে কষ্টৰে আমি পঢ়ি শুনি সেইখিনি পাছ কৰিলোঁ। তাৰপিছত বিজ্ঞাপন ওলাল, বিজ্ঞাপনত আমি আবেদন কৰিলোঁ আৰু আবেদনত চৰকাৰী পক্ষই বিভিন্ন ধৰণৰ মানে কৌশলেৰে আবেদন বিচাৰে আৰু সেই আবেদনত আমি আবেদন কৰোঁ আৰু বিভিন্ন ধৰণৰ খেলি মেলিৰ জৰিয়তে মানে একাংশই নিযুক্তি পায়, একাংশই নাপায়। আৰু দ্বিতীয়বাৰো তেখেতসকলে নিযুক্তি বিজ্ঞাপন দিলে ছেপ্টেম্বৰ মাহত যোৱা বছৰ। তেতিয়াও মানে তেখেতসকলে একেলগে 3-4টা বিভাগত নিযুক্তি দিয়ে। হাইস্কুলৰ ক্ষেত্ৰতো বিজ্ঞাপন প্ৰকাশ কৰে, SSৰ সৰ্বশিক্ষাটো কৰে আৰু DEEৰ ৰেগুলাৰ LP UPটো কৰে আৰু একেখিনি মানুহেই মানে গোটেইখিনিতে আবেদন কৰে। আৰু তেতিয়া যিখিনি মানে বেছি নম্বৰ পাইছে সেইখিনিতো মেৰিট হিচাপত তেখেতসকলে প্ৰথমে পাব। কিন্তু যেতিয়া এজন কেণ্ডিডেটে মেৰিট হিচাপত একেজন মানুহে বিভিন্ন মানে 3-4টা পোষ্টত পাব, তেতিয়াহ'লে বাকী তলৰ কেণ্ডিডেটখিনি কেনেকৈ পাব? চৰকাৰে এই ছিষ্টেমটো কৰাৰ কাৰণে আমি অকণমান কম নম্বৰৰ কাৰণে বহু আমি কেণ্ডিডেট ৰৈ গ'লোঁ। এতিয়া চৰকাৰে কি যুক্তি দিছে? চৰকাৰে আপোনালোকক কিয় এৰিব খুজিছে? কথাটো কি আচলতে? চৰকাৰে এতিয়া উল্লেখ কৰিছে যে নতুনকৈ মানে তেওঁলোকে অনুষ্ঠিত কৰিব আৰু কিয় অনুষ্ঠিত কৰিব, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে মানে যিসকলে আমি নাপালোঁ, আমি বঞ্চিত, কিন্তু যিসকলে বৰ্তমান টেট মানে কি DLED বা BEd পাছ কৰি থৈছে, টেট দিম বুলি ভাবিছে, তেখেতসকলৰ কাৰণে যদি টেট নাপাতে তেখেতসকল তেনেহ'লে বঞ্চিত হ'ব। এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ যে আমি যিহেতু 12-15 হাজাৰমান আছোঁ কেণ্ডিডেট, আমাৰ এই এটা সমস্যা হৈ আছে। আমাৰ এই সমস্যাটো তেখেতসকলে সমাধান কৰি নোলোৱাকৈ তেখেতসকলে আৰু এটা সমস্যা বঢ়াই ল'ব খুজিছে। চৰকাৰী ব্যৱস্থাটোত য'ত পৰীক্ষা পাতিব সেইসকলেও যে পাব তাৰ নিশ্চয়তা নাই। তাৰ নিশ্চয়তাটো কেনেকৈ থাকিব? কাৰণ ইয়াত এটা কথা যে সেই চৰকাৰে কৈ আছে টেট মানে চাকৰি নহয়, কিন্তু শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'বৰ কাৰণে টেট পাছ কৰিব লাগিব। এটা মাপকাঠি শিক্ষকতাৰ কাৰণে হয়। কিন্তু টেট মানে চাকৰি নহয় বুলি কোৱা কথাষাৰ আচলতে তেতিয়াহে খাটিব যেতিয়া তেওঁলোকে বছৰে বছৰে টেট পৰীক্ষা পাতিব। কাৰণ CTETত যি ধৰণে আপোনাৰ চেণ্ট্ৰেল টেট যি ধৰণে পাতে, বছৰেকৈ দুবাৰকৈ পাতে, বছৰেকৈ দুবাৰকৈ পতাৰ পিছত তেতিয়া ক'ব পাৰিব যে টেট মানে চাকৰি নহয়, এইটো এটা যোগ্যতা ভিত্তিক পৰীক্ষাহে। কিন্তু যেতিয়া 7 বছৰৰ মূৰত এবাৰ টেট পাতিব, তাৰপিছত যদি তেওঁলোকে ক'ব যে টেট মানে চাকৰি নহয়, তেতিয়াহ'লে সেইটো কথা হ'বই নোৱাৰে। কাৰণ তেওঁলোকে নিজেই কয় যে এবছৰত প্ৰায় 6000মান ৰেগুলাৰ পোষ্ট খালী হয়। যদি এবছৰত 6000 পোষ্ট খালী হয়, তেতিয়াহ'লেতো 7 বছৰত 6-7 গুণ 42000মান পোষ্ট খালী হ'ব লাগে। তেতিয়াহ'লে সেই পোষ্টবিলাকত কাক নিযুক্তিৰ কাৰণে হ'ব? কোৱা কথাবিলাক কিমান দূৰ সত্য সন্দেহৰ আৱৰ্তত আহিছে মই আলোচনা কৰিম, কিন্তু অকণমান জনসাধাৰণ লাইভত এটা বিৰতি লৈছোঁ।